মুনো মোনাখন আনি দিয়াচোন। চাও চাও বজাৰত কি পাওঁ। তুমি বাহিৰলৈ ওলাই নাযাবা, ঘৰৰ ভিতৰতে থাকিবা। দাদা বজাৰত জুয়ে লাগিছে। মুনো এইফালে আছো। কৈছো দাদা। মোনাখন নিয়া। দাদা ক'ত জুই লাগিছে? জুই মানে বজাৰৰ সামগ্ৰীত জুই চাই দাম বাঢ়িছে। লকডাউনৰ সুবিধা লৈ এচাম অসাধু ব্যক্তিয়ে মালৰ দাম দুগুণ বৃদ্ধি কৰিছে, কিন্তু মাততা কোনো নাই। এফালে চৰকাৰে আমাক ঘৰৰ ভিতৰত থাকিবলৈ কঠোৰ নিয়ম বান্ধিছে, আনফালে ব্যৱসায়ীসকলৰ ইচ্ছাকৃত মূল্য বৃদ্ধি কিন্তু চৰকাৰে কোনো মাত মতা নাই। দাদা কালিতো টিভি নিউজত দেখিছো এখন দোকান পুলিচে বন্ধ কৰি দিছে অন্যায়ভাৱে মূল্য বৃদ্ধি কৰি ৰাইজক হাৰাশাস্তি দিয়াৰ বাবে। কোনোবা ঠাইত কেমেৰা লৈ যাই বন্ধ কৰি দেখুৱালে জানো সমস্যাৰ শেষ হ'ব? আজি বজাৰত একোই কিনিব নোৱাৰি। দুদিন আগত আছিল আলুৰ দাম 20 টকা, আজি হৈছে 50 টকা। পিঁয়াজৰ দাম আছিল 20 টকা, বৰ্তমান তাৰ দাম 80 টকা হৈছে। এই সময়ত মানুহৰ আয় ইনকাম নাই। যি কেইটা সাঁচতীয়া ধন আছিল সেয়াও শেষ হ'ল। কি যে হ'ব আৰু। দাদা তথাপিতো আমি চৰকাৰৰ নিৰ্দেশটো মানি চলিবই লাগিব। মানিবতো লাগিবই। দাদা আমি গাঁৱৰ মানুহবোৰে কচু ঢেকীয়াৰে ভাতকেইটা খাব পাৰিম, কিন্তু টাউন চহৰত দিন হাজিৰা কৰি থকা মানুহবোৰৰ চাগে বৰ কষ্ট হৈছে নহয়। সঁচা কথা বনে, খাদ্যৰ কথাটো বাদেই দিয়া। কিছুমান মানুহক ঘৰৰ ভাড়া দিব নোৱাৰাৰ বাবে মালিকে তেওঁলোক ঘৰৰ পৰা উলিয়াই দিছে। তেনেহ'লে দাদা তেওঁলোক এতিয়া ক'ত আছে? শুনা শুনি এই পৃথিৱীত বৰ্তমানো আনৰ দুখ বুজি পোৱা মানুহ আছে। হয়তো দুদিন তেওঁলোকে ফুটপাতত নিশা কটাবলগীয়া হৈছে, কিন্তু পিছত দুখীয়াৰ দুখ বুজা কিছুমান ব্যক্তিয়ে সিহঁতক আশ্ৰয় দিছে। পিছে দাদা তেওঁলোক এই সময়ত কি খাইছে? তেওঁলোক খাদ্য দিবলৈ বহু মানুহ আগুৱাই আহিছে। শুনি এইখন আমাৰ ভাৰতবৰ্ষ, আৰু ইয়াত আজিও আনৰ দুখত সমভাগী হোৱা মানুহ আছে। কোনোবাই বিপদত পৰিলে আজিও সহায়ৰ হাত আগবঢ়োৱা মানুহ আছে। সেইবাবে আমি সকলো ভাৰতীয়ই ভাতৃত্বভাৱে জীয়াই আছো। বাৰু দাদা মই দুকাপ চাহ বনাওঁ। দিয়া নাই ভনী, যি দেখিছো আৰু কেইদিনমান লকডাউন নুখুলিব যেনে পাইছো। কাৰণ চৰকাৰে বিভিন্ন চহৰত কাম কৰি থকা মানুহবোৰক তেওঁলোকৰ নিজ নিজ গাঁৱলৈ পঠাই দিব বুলি শুনিছো।
নিশ্চয় তুমি ঠিকেই কৈছা। এই মানুহখিনিক যদি চৰকাৰে য'তে আছিল তাতে পৰীক্ষা কৰি চিকিৎসাৰ ব্যৱস্থা কৰিলেহেঁতেন নিশ্চয় ভাল হ'লহেঁতেন। দাদা আমাৰ কি হ'ব? এৰা শুনি আমি মাথো চৰকাৰে দিয়া নিৰ্দেশ মানি চলিবই লাগিব। আগতকৈ বেছি সতৰ্ক হ'ব লাগিব। কিন্তু মই এটা কথা উপলব্ধি কৰিব পাৰিছোঁ, এনেকৈ যদি বন্ধ হৈ থাকে আমাৰ দৰে মানুহবোৰৰ পানীত হাঁহ নচৰা অৱস্থা হ'ব। কিন্তু আমি আশা কৰিব পাৰোঁ যে চৰকাৰে আমাৰ নিচিনা দুখীয়া মানুহক অলপ চাব। যদি চৰকাৰে আমাৰ নিচিনা দুখীয়া মানুহবোৰৰ কথা নাভাবে তেতিয়াহ'লে ভাইৰাছে আৰু আমাক মাৰিব নালাগে। বহু মানুহ খাদ্যৰ অভাৱতেই মৰিব। তথাপিতো মই এই দুৰ্যোগপূৰ্ণ সময়ত আপোনালোকক এটা অনুৰোধ জনাব বিচাৰিছোঁ যে ঘৰত থাকক, সুস্থ থাকক। যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।